অ মা আজি কি বনাবি ভাতৰ লগত? আজি দালি আৰু মৰা পাতৰ চব্জি ভাজি। বাৰু আজি খাই চাবিচোন কেনেকুৱা লাগে। ভালেই লাগিব। চব্জি এয়া আমাৰ বাৰীৰে মৰাপাট দালি পিছা, মচুৰ দালি পিছা, লগতে এটা কেঁচা পিঁয়াজ থাকিব। আজি পুৰা একদম পুৰা সেই পাহাৰীয়া খানা আৰু ন? এই বতৰত যেনেকে সদায়তো মৰাপাট নাপায়, বতৰতহে পায়। এইটো ছিজনত এনেকৈ খাদ্যটো গৰমত খাই ভাল লাগে, পেটৰ অনিষ্ট নকৰে। এতিয়া মৰাপাটখিনি একদম পুৰা মৰাপাটখিনি এতিয়া অলপ ভাজি পেলাই উলিয়াই থৈ দিম। অকণমান নামমাত্ৰ তেল দিছোঁ গৰম হোৱাৰ পিছত। এতিয়া মানে এইখিনি পাতখিনি অলপ ভাজি দিম। নিমখ সোৱাদ অনুসাৰে নামমাত্ৰ অকণমান। এইটো মজিব লাগিব নহয় অকণমান নিমখ দিলে। ভাজা হৈ গ'ল, আধা ভাজা হৈ গ'ল, এতিয়া এইখিনি নমাব। তেল দিম, এতিয়া তেল অলপ বেছিকৈ দিম। জলকীয়া দুটা তেলত এইটো ইয়াত নথবি। ইলাচি এটা, এতিয়া পিঁয়াজ এতিয়া যাব দালি পিচাখিনি। এতিয়া দিয়া যাব দালি পিঠাখিনি। সোৱাদ অনুসাৰে নিমখ। সোৱাদ অনুসাৰে নিমখ অলপ। হালধি। কালাৰটো কেনেকুৱা দেখিছে? মজা দেখিছে। যোৱাৰ পিছত এতিয়া যিখিনি তিতা শাকখিনি উলিয়াই থৈ দিয়া গৈছিল, এতিয়া এই শাকখিনি ইয়াতে মানে দিয়া গ'ল। এতিয়া লৰাই থাকিম আৰু জুইটো কমাই লৈ। কম সময়, খৰচো কম। ঘৰৰ বাগিচাতে হোৱা ঘৰৰ শাক। বাৰীতে হোৱা শাক। আপোনালোকে বনাই খাই মোক কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে খাই। কেনেকুৱা হৈছে খাই চাওক।